আসসালামু আলাইকুম গাইজ ওয়েলকাম বেক টু মাই চেনেল মনৰ কথা তো আজি আমি দুইজনীয়ে ওলাই যাব ওলাইছো অকমান টাউনৰ ফালে তো ভিডিওটো স্কিপ নকৰিব বলক মোৰ ডেইলি লাইফলৈ আপোনালোকক লৈ যাওঁ তো সদায় নিচিনাকে আজিও মই ৰাতিপুৱা উঠিলো আৰু উঠিয়ে মই মোৰ নিজৰ কামখিনি কৰি ললো সো গাইজ মই ভাবো জীৱনত কোনো কামে কঠিন নহয় খালি আমাৰ মাথো প্ৰয়োজন সৰু সৰু প্ৰচেষ্টা তাৰ ফলতহে আমি আগুৱাই যাব পাৰিম গতিকে বলক আজি আমি স্টার্ট কৰো মই মোৰ ৰুমৰ কামখিনি কৰিয়ে যেহেতু আজি মৰ্নিং ডিউটি আছিল গতিকে টিফিনত অকমান মই এনেকে বুট মুগু লৈ লৈছো তাৰ পাছত মই ভাত কেটামান খাই ললো খায়ে ডিউটি যাব কাৰণে স্টার্ট হৈ গলো ৰেডি হৈ গলো বলক এতিয়া আমি ডিউটি লৈ যাও সবে জানে যেহেতু ডিউটি একেবাৰে ওচৰ মোৰ ৰুমৰ পৰা তো এনেকে আজি হস্পিটেলখনো অকমান দেখুৱাই দিলো হস্পিটেল দেখুৱালে বহুতে লেতেৰা সাফা হেবোৰ কথা ভাবি থাকে গতিকে চাই লক হস্পিটেলখন ইমান লেতেৰাও নহয় ঠিক থাকে আছে মুঠতে তো এইফালে আই ওয়ার্ড আছে আইসিইউ আছে এইফালেৰে আকৌ ইসিজি ফালেও যায় ডিউটি পাই গলো ডিউটি পিছত মই ৰুমলৈ উভতি আহিলো তো ইমান ৰ'দ দিছে ইমান গৰম আহিয়ে আকৌ এবাৰ ফ্ৰেছ হয় মই ভাত গিটাকে খাই ললো ভাত খোৱা পিছত আৰু কি বাসন কাহি এবোৰ ধোৱা মেলা কৰি ললো গুটে সাফাই কাম কৰাৰ পিছত সাডেন প্ল্যান বনি গল আমি বজাৰ ফালে যাম বুলি টাউন ফালে গতিকে আমি দুইজনীয়ে ওলালো তো খুস্কাৰি যাই আছো গাইজ যেতিয়ালৈ টেম্পু নাপাও বহুত দূৰ খুস্কাৰা পিছত যেনে তেনে এখন টেম্পু পালো তো উঠি ললো আৰু গৈ আছো সো গাইজ ৰাস্তাবিলাক চাই কেনেকুৱা লাগিছে মানে আইডিয়া কৰিব পাৰিবনে কোন জাগাৰ ৰাস্তা হয় এইবিলাক নিশ্চয় পাৰিব এতিয়া পাৰিব হয়নে ক্লক টাৱাৰটো চাইয়ে সো এইখন শিৱসাগৰ হয় শিৱসাগৰ টাউনত আমি দুইজনীয়ে আজি ফুৰিব আহিছো আৰু লগতে আৰু ছোৱালী মানুহৰ বস্তুবোৰ চাইছো চেন্ডেল আৰু আবিলি টাইমটো ইমান ধুনীয়া লাগিছে দলমুখ চাৰিআলিত আৰু তাৰ পিছতে আমি ফ্ৰুট জুচৰ দোকান এখন পালো ফ্ৰুট সালাড আৰু লাচ্ছি খাই ললো বেছি দামো নাছিলে প্ৰাইসটো এফৰ্ডেবল আছিল কাৰণেহে খালো তাৰ পিছত আমি দুইজনীয়ে বজাৰখিনি কৰি ললো কৰি কেনে ৰাতি বহুত হৈছিল তো টেম্পু এখন পালো উঠি ললো তো আজি কাৰণে এইখিনিয়ে গাইজ বাই বাই খুদা হাফিজ কেনেকুৱা লাগিলে কব